আজিৰ ডেটত ইউটিউব চেনেল প্ৰত্যেক ঘৰে ঘৰে হৈ পৰিছে। মানে এখন ঘৰত যদি 4টা শিক্ষিত মানুহ আছে, 5টা শিক্ষিত মানুহ আছে, প্ৰত্যেকেই মানে ইউটিউব চেনেল খুলি লৈছে। ইউটিউব চেনেল খোলাটো এনেকুৱা ধৰণৰ হৈ পৰিছে, সবৰে কাৰণে এটা ইনকাম কৰা সোৰ্স আৰু লগতে এটা পপুলাৰিটি হোৱাৰ এটা সোৰ্স হৈ পৰিছে। হয়, এনেকুৱা ধৰণৰ নিবনুৱা সমস্যাৰ দিনত ইউটিউবৰ নিচিনা এখন প্লেটফৰ্মে আমাক ইমান সুন্দৰ এক মানে ৰাস্তা দিছে যে ইনকাম ঘৰতে বহি কৰিব লাগে আৰু কোনো ইনভেষ্টমেন্ট কৰিব নালাগে, ভিডিঅ' বনাব লাগে আৰু টকা ঘটিব লাগে। কিন্তু আপুনি বাৰু জানেনে ইউটিউবৰ জৰিয়তে ইনকাম কৰাৰ কিমানটা ৰাস্তা আছে? আজি মই এই ভিডিঅ'টোত আপোনালোকক সেইখিনি কথাই আলোচনা কৰিম। প্ৰথম, ইউটিউবৰ জৰিয়তে ইনকাম কৰা একমাত্ৰ যিটো ৰাস্তা, যাৰ কাৰণে বহুত চবেই কষ্ট কৰে, সেইটো হৈছে গুগল এডচেন্স। অৰ্থাৎ আপোনাৰ ভিডিঅ'ৰ মাজে মাজে যিবিলাক এডভাৰটাইজমেন্ট আহে, সেই এডভাৰটাইজমেন্ট হৈছে গুগল এডচেন্সে দিয়ে। আৰু সেইখিনি টাৰ্গেট যি 4000 ঘণ্টা আৰু 1000 ছাবস্ক্ৰাইবাৰ হলে আপোনাৰ চেনেল মনিটাইজ হৈ যায়। কিন্তু কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে যি মনিটাইজেশ্যন অপেন নকৰাকৈ, মনিটাইজেশ্যনটো তেওঁলোকে বন্ধ কৰি থকাৰ পাছতো বহুত টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। এইটো বাৰু মই আপোনাক পিছত ক'ম, কিন্তু প্ৰথম আপোনাৰ যিটো ৰাস্তা টকা ঘটাৰ সেইটো হৈছে গুগল এডচেন্স। দ্বিতীয় যিটো মাধ্যম হৈছে এফিলিয়েট মাৰ্কেটিং। আপুনি হয়তো কিছুমান ভিডিঅ'ৰ তলত দেখে তেওঁলোকে কি কেমেৰা ইউজ কৰে, কি কলাৰ যি মাইক থাকে সেই মাইক ইউজ কৰে, বিভিন্ন আপোনাৰ ইলেক্ট্ৰনিক গেজেট আদি সম্পৰ্কে বা কাপোৰ আদি লিংক আদি দি থৈ দিয়ে। সেইবিলাক লিংকত যদি আপুনি ক্লিক কৰি পেলাই কিনে, তেতিয়াহ'লে তেওঁলোকলৈ এটা মানে চেনেলটোৰ ওনাৰলৈ এটা খুব সুন্দৰ ইনকাম যায়। এইটো যে 2 নম্বৰ এফিলিয়েট মাৰ্কেটিং বুলি কোৱা হয়। 3 নম্বৰ হৈছে স্পন্সৰশ্বিপ। আপুনি খুব পপুলাৰ হৈছে, আপোনাৰ কন্টেন্টৰ লগত ৰিলেটেড যিবিলাক কোম্পানী আছে সেই কোম্পানী আপোনাক টকা দিয়ে। সেইটো ডিপেন্ড কৰে আপোনাৰ তাত কিমান ছাবস্ক্ৰাইবাৰ আছে। যিমান ছাবস্ক্ৰাইবাৰ থাকিব সিমান আপোনাৰ টকা মানে আপুনি ইনকাম কৰিব পাৰে স্পন্সৰশ্বিপ আদি লৈ পেলাই। 4 নম্বৰতে আপুনি যদি পপুলাৰ হয়, তেতিয়াহ'লে আপোনাক কোনোবাই হয়তো আপুনি দেখে আজিকালি কিছুমানে ফিটা কাটি কৰি ঘূৰি ফুৰে, কিছুমান দোকান অপেন হলে মাতে, কোনোবা দোকানেই হওক বা কিবা এখন শ্ব'ৰুমেই হওক আদি অপেন কৰিলে আজিকালি ইউটিউবাৰ বিলাকক মাতে। সেইটো এটা খুব ডাঙৰ ইনকাম কৰিব পৰা যায়, বহুতে বহুত টকা তেনেধৰণে লৈ আছে। 5 নম্বৰত এটা ৰাস্তা হৈছে আপুনি শ্বপ, আপোনাৰ মাৰ্চেন্ডাইজ মানে আপোনাৰ নিজৰ মানে যিটো চেনেল, সেই চেনেলৰ লগত ৰিলেটেড আপুনি আপোনাৰ প্ৰডাক্ট আপুনি লঞ্চ কৰিব পাৰে। আপুনি কেতিয়াবা দেখিছে ইউটিউব চেনেল বিলাকত তলত আপোনাৰ শ্বপ নাও বাটনটো আহি যায়, তেওঁলোকৰ নিজস্ব প্ৰডাক্ট থাকে। সেই প্ৰডাক্টসমূহ আপুনি নিজৰ মাৰ্চেন্ডাইজ মানে আপুনি কৰি কিনিব পাৰে, মানে আপুনি আপোনাৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক আপুনি পুশ কৰাব পাৰে যে কিনিলে। আচলতে আপোনাক যদি ভাল পায় তেওঁলোকে নিশ্চয় নিজেই কিনেই। 6 নম্বৰ, আপোনাৰ কন্টেন্ট যদি ইমান মানে কোৱালিফাইড হয়, তেতিয়াহ'লে তাত এটা অপশ্যন আছে যি ছাবস্ক্ৰিপশ্যন হয়। আপোনাক আপোনাৰ ছাবস্ক্ৰাইবাৰ বিলাকে মান্থলি এটা স্মল এমাউণ্ট দি থাকে আপোনাৰ কন্টেন্টৰ কাৰণে। এইটো এটা ভাল মাধ্যম। ব্লগ থাকে য'ত আৰ্টিকল আদি লিখা হয়, তাক ব্লগ বুলি কোৱা হয়। ব্লগ নহয়, ব্লগ, BLOG ব্লগ। সেই ব্লগলৈ আপুনি আপোনাৰ ইউটিউব চেনেলৰ পৰা আপুনি ট্ৰেফিক ড্ৰাইভ তালে আপুনি ৰিডাইৰেক্ট কৰাব পাৰে। অৰ্থাৎ আপোনাৰ যিখিনি অডিয়েন্স আছে ইউটিউবত, সেই অডিয়েন্সখিনিক আপুনি আপোনাৰ ৱেবছাইটলৈ আপুনি ড্ৰাইভ কৰাব পাৰে। তাত হয়তো প্ৰডাক্ট থাকিব পাৰে, নিজস্ব হয়তো এফিলিয়েট লিংক থাকিব পাৰে, তাতো গুগল এডচেন্সৰ এড চলি থাকিব পাৰে। আপোনাৰ যদি দিনটোত 10,000 মানুহ সেই ৱেবছাইটটোলৈ ভিজিট দিয়ে, তেওঁলোকে যদি দুটা পেজো চায়, তেতিয়াহ'লে 20,000 পেজ ভিউ হ'ব পাৰে। তাৰপৰা আপুনি বহুত টকা আপুনি ইনকাম কৰিব পাৰে। আৰু 8 নম্বৰ, আপুনি কোনো মনিটাইজেশ্যন অপেন নকৰাকৈ কেনেকৈ ইনকাম কৰিব পাৰে সেইটো মই প্ৰথমে ক'ম বুলি কৈ আছো, এতিয়া কওঁ শুনক। ইণ্ডিয়াত এজন আছে যি সন্দীপ মহেশ্বৰী বুলি কোৱা হয়, যে মটিভেশ্যন স্পিকাৰ, আপোনালোকে নিশ্চয় শুনিছে। তেওঁ চেনেল মনিটাইজেশ্যন হোৱা নাই। আৰু ৱৰ্ল্ডৰ টপমষ্ট যিজন ডিজিটেল মাৰ্কেটাৰ নীল পেটেল হয়, তেওঁ নিজস্ব চেনেলত মানে গুগল এডচেন্সৰ মনিটাইজেশ্যন অপেন কৰা নাই। এদিন নীল পেটেলে কৈছিল যে গুগল এডচেন্সৰ পৰা যিমান টকা আহে তাতকৈ বহুত টকা তেওঁ ইনকাম কৰে, সেইকাৰণে গুগল এডচেন্স তেওঁৰ প্ৰয়োজন নাই। তেতিয়াহ'লে এইসকলে কেনেধৰণে ইনকাম কৰে? এওঁলোকৰ যিবিলাক প্ৰডাক্ট আছে, নিজস্ব যিবিলাক ছাৰ্ভিচ আছে, যেনে নীল পেটেল তেখেতে ডিজিটেল মাৰ্কেটিং ছাৰ্ভিচ দিয়ে।
তেওঁ যদি এটা ভিডিঅ'ৰ পৰা যদি 5টা কাষ্টমাৰো আহে, এটা কাষ্টমাৰ তেওঁ 10,000 20,000 টকীয়া নহয়, 10,000 20,000 ডলাৰত তেওঁ ডিল কৰে মিনিমাম। সেইকাৰণে তেওঁলোকে গুগল এডচেন্স তেওঁলোকক প্ৰয়োজন নহয়, কাৰণ গুগল এডচেন্সৰ পৰা যিখিনি পইচা আহিব তেওঁলোকে তাতকৈ বেছি টকা ইনকাম কৰে, আৰু তেওঁলোকে কণ্টেণ্টৰ মাজত মানে এনেকুৱা ধৰণৰ এটা ইমেজ বনায় যে আমি আপোনালোকক আমাৰ কণ্টেণ্ট দেখাই টকা নঘটো, আপোনালোকক দিগদাৰ নকৰোঁ এড দেখাই পেলাই। সেই তেনেকুৱা এটা ইমেজ বনাই পেলাই তেওঁলোকে নিজস্ব ব্ৰেণ্ড ভেলু এটা ডেভেলপ কৰে। যেনে সন্দীপ মহেশ্বৰীয়ে নিজস্ব ফটো কোম্পানী আছে, এখন ফটোত 20,000 25,000 50,000 মডেলসমূহৰ ফটোবিলাকৰ পৰা ইনকাম কৰে। এখন ফটোৰ পৰাই যদি 20,000 30,000 টকা ইনকাম কৰে, তেতিয়াহ'লে তেওঁ কিমান টকা ইনকাম কৰিব? মটিভেশ্যন যি স্পীচ দি থাকে, সেই মটিভেশ্যন শ্ব'সমূহত তেওঁ বহুত টকা ঘটে। তেওঁ এটা কোৰ্চ 1 লাখ 1.5 লাখ টকা হয়, সেইবিলাকৰ পৰা তেওঁলোকে টকা ঘটে। যদি আপোনাৰ তেনেকুৱা ধৰণৰ কোৱালিটি আছে, আপুনি তেতিয়াহ'লে গুগল এডচেন্সে যদি আপোনাক মনিটাইজেশ্যন অপেন কৰি দিয়া নাইও, তথাপিতো আপুনি টেনশ্যন ল'বলগীয়া একো নাথাকে। আপোনাৰ সেই টেলেণ্টৰ জৰিয়তে আপুনি বহুত টকা ইনকাম কৰিব পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এইখিনিয়ে জনাব বিচাৰিছিলোঁ যে ইউটিউবৰ জৰিয়তে ইউটিউব আজি সকলোৰে জনপ্ৰিয় হ'বলৈ চেষ্টা চলাইছে, বহুতে টকা ঘটিব চেষ্টা চলাইছে। সেয়ে ইউটিউবৰ জৰিয়তে আপুনি যদি নাজানে, মই কোৱা এই কথাখিনি যদি আগতে হয়তো নাজানে, তেতিয়াহ'লে আপুনি এইখিনি কথা ইউটিলাইজেশ্যন কৰি বহুত টকা ঘৰত থাকি ইনকাম কৰিব পাৰে। হয়, এটা কথা খাটাং, যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিবলৈ হ'লে টকা লাগে, কিন্তু ইউটিউবত টকা নালাগে, মাথো সময় লাগে, ধৈৰ্য লাগে। সেয়ে লাগি থাকক, কোনো টেনশ্যন নাই। ধন্যবাদ।